পঢ়া শুনা কৰি থাকোঁ আৰু বিজি হৈ থাকোঁ আৰু চেনেলটোৰ কথা কমপ্লিটলি পাহৰি যাওঁ। আৰু যেতিয়াই মই কিবা কিবি বন্ধ পাওঁ লাইক ফৰ এ মান্থ আৰু পূৰা আকৌ মানে অলপমান সময় পাওঁ, তেতিয়া আকৌ মনত পৰে যে মোৰ ইউটিউব চেনেল এটা আছে, তাত মই কিবা কিবি আপলোড কৰিব পাৰিম, কথা পাতিব পাৰিম। চ' বেচিকেলি আজি মই বহুত ব'ৰ্ড হৈ আছোঁ, একেবাৰে কিবা ভাল লাগি থকা নাছিলে বিকজ অফ দিছ অন গয়িং চিটুৱেশ্যনছ। চ' মই এতিয়া এইখন পঢ়ি আছিলোঁ হা, চ' এইখনৰ ওপৰতে এনেই কথা এটা শ্বেয়াৰ কৰোঁ। চ' আমাৰ মানে আছামিজ মানুহবোৰৰ ঘৰত প্ৰত্যেকখন ঘৰতে যাৰ ঘৰত ৰিডাৰ আছে এইখন কিতাপ মানে থাকেই, হয়নে বাৰু? আৰু মোৰ কি হয় মানে হা, এটা ফান ফেক্ট শ্বেয়াৰ কৰিম। লাইক ফান ফেক্ট হ'ব নে কিছুমানে মোক গালিহে দিব চাগে ইমান লেজি বুলি, কাৰণ মই মানে কি কৰোঁ এভৰি লাইক 5 yearsৰ পিছত মোৰ এই কিতাপখনলৈ মনত পৰে। চিমিলাৰলি যেনেকৈ মোৰ ইউটিউব চেনেলটোলৈ মনত পৰে বহুত দিনৰ পিছত, তেনেকৈ এই কিতাপখনলৈ মোৰ মনত পৰে। আৰু মই সদায় এই কিতাপখন 50 পেজলৈকে পঢ়োঁ বা 60 পেজলৈকে পঢ়োঁ আৰু তাৰপিছত মই যাবই নোৱাৰোঁ। ইভেন মই ইমানেই বেছি ভাল পাওঁ ষ্টৰিটো, ইমান বেছি ডিপলি সোমাই যাওঁ ষ্টৰিটোৰ মাজত। মই এখন পেইণ্টিঙো কৰি আছোঁ আৰু সেই পেইণ্টিংখনো কমপ্লিট হোৱা নাই বাৰু, একেই তাতে আটকি আছে। আৰু মোৰ কিবা এটা মানে ভিতৰি এটা ফোবিয়া টাইপ আছে যে কিতাপখন কমপ্লিট হৈ যাব বুলিও মোৰ ভয় লাগে, ইমানেই মৰমৰ। আৰু মেইন ষ্টৰিটো ষ্টাৰ্ট হয় 50 নে 60 পেজৰ পৰাহে দেই, কিন্তু মই সদায় আধা আধা পঢ়োঁ আৰু এতিয়া আকৌ ষ্টাৰ্ট দিছোঁ ফাৰ্ষ্ট পেজৰ পৰা। হোপফুলি মই দিছ ইয়েৰ এই কিতাপখন পঢ়ি কমপ্লিট কৰিম, হোপফুলি গাইজ, হোপফুলি। ষ্টে টিউনড।